আমি কেৱল এটা মিছা আশাই লৈ আছো যে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক ফাঁচি দিব যোৱা 25 বছৰ ইতিহাসত মানে 2000 পৰা 2025 লৈকে কেৱল 8জন মানুহকে ফাঁচি দিয়া হৈছে মানে ভাৰতত ফাঁচি ৰেয়াৰ অফ ৰেয়াৰেষ্ট হয় ভাৰতত ফাঁচি মানে কেৱল হত্যা কৰি নিদিয়ে অপৰাধটো ইমানে বেছি ভয়ংকৰ হ'ব লাগিব যে সমাজৰ বাবে আন কোনো বিকল্প নাথাকে ৰিহেবিলিটেশ্যন ৰিফৰ্ম একো সম্ভৱ নহয় তাৰ ওপৰত এভিডেন্স হ'ব লাগিব বিয়ণ্ড ৰিজনেবল ডাউট মাত্ৰ কেৱল এটা সৰু ডাউট থাকিলেও ফাঁচি নহয় আৰু এইখিনিতে জুবিনা কেছটোত আটাইতকৈ ডাঙৰ চেলেঞ্জটো হয় জুবিনা মৃত্যু হৈছিল ছিংগাপুৰত ইনভেষ্টিগেশ্যন চলিলে অসমত এতিয়া এছআইডিয়ে অসমত থাকে সিমানখিনি ইনফৰমেশ্যন কালেক্ট কৰিব পাৰিলে নে আৰু যদি আজীৱন কাৰাদণ্ডৰ কথা কওঁ মানুহে ভাবে যে লাইফ ইমপ্ৰিজনমেণ্ট মানে গোটেই জীৱন জেল কিন্তু এইটো সম্পূৰ্ণ সত্য নহয় এক্সিকিউটিভ ৰিমিশ্যন পলিচিৰ বাবে বহু কেছত 14-20 বছৰ ভিতৰতে পেৰল বা ৰিমিশ্যন পোৱা যায় মানে ভাল আচৰণ দেখুৱালে 14-20 বছৰ ভিতৰতে মুক্তি পাব পাৰে আনলিছ কোৰ্টে স্পেচিয়েল লাইফ মিনছ লাইফ টিল নেচুৰেল ডেথ অৰ্ডাৰ দিয়ে তেতিয়াই কোনো ৰিমিশ্যন নাই কোনো পেৰল নাই কিন্তু এইটো আকৌ ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছতে হয় মানে এই ধৰণৰ অৰ্ডাৰ তেতিয়াহে দিয়া হয় যদি ফাঁচি এপ্লাই কৰিব পৰা কেছ কিন্তু দিয়া নহয় আৰু মই আগতে এক্সপ্লেইন কৰিছোঁ যে এজন মানুহক ফাঁচি কেতিয়া দিয়া হয় এতিয়া এই কথাখিনি শুনিবলৈ তিতা লাগিব পাৰে কিন্তু আমাৰ দেশৰ আইনখন এনেকৈয়ে কাম কৰে